তু কেনে কাজাল ছিল গেছি অলবি পারে হে গাইস গুড মর্নিং ওয়েলকাম টু নিউ ব্লগ আই গ্লো আর অন্য এটা ব্লগৰ সৈতে আৰু মই কালি যোৱাকালি ব্লগ দিবা নল্লো দে ভাই ইয়াত এটা প্ৰব্লেম হৈছে প্ৰব্লেমটো কৈছোঁ মই ভাবছিলোঁ যোৱাকালি গাড়ীত থাকি পেলাই এটা চেলেঞ্জ ভিডিঅ' বনাম তাৰপিছত আব্বা আহিলাক আৰু পিছত মই বঢ়িয়াকৈ আহিলোঁ পইচা খুজিলোঁ মানে পইচা খুজিব আহিছোঁ সেইটো কাম কথা ক'ব লাগে আগে কিন্তু পইচা খুজিব আহিছোঁ তাৰ পইচা খুজোঁতে নেদা বুলি কৈছে মই লেবেলতে মানি বেগৰ পৰা পইচা ওলালোঁ তাত ধাৰা আঁঠুৰ মাৰিলাকে দিছে দে ভাই মই লাজ কৰা নাই তহঁতৰ আগত কৈছোঁ নিজৰ বুলি তহঁতে আৰু মোক পিছত দেখা পালি নকপি যায় তোক বাইপেৰে মাৰিছিল তহঁতেও খা কেতিয়াবা বাইপেৰে মাৰ খা ডাঙৰ কথা নহয় এইটো সেইকাৰণে ভ্লগ দিবা নল্লো দেই আৰু আজি আছে আমাৰ পেহীৰ আপাটোৰ সান্দা খুন্দা মানে তাৰ বিয়া 1 তাৰিখে সান্দা খুন্দব আজি তাতে যাব লাগিব তাতে ল'ৰা চৰা লৈ যাম বা কাজাল চাজাল কিবা লৈ যাম কাৰোবাৰ মুখত সানি দিম পূৰা তাগৰা হ'ব দে আজি ভাই ভিডিঅ'টো মেইন কথা হ'ল দোষটো মোৰে দে গাইছ মই মান্তি লৈছোঁ আৰু গাইছ মেইন কথা হ'ল দোষটো মোৰে মই মানুহ মোৰে দোষ সেইটো কাৰণ এনেকৈ বেগৰ পৰা পইচা ওলাটো ভাল নহয় কিন্তু মোৰ মাথাত বা কি খেলছিল কিয় বা ওলাবা গ'লোঁ আৰু মোৰ ভিডিঅ'ত যদি তহঁতে ভাবা জাগা চাম বুলি আছোঁ জাগা চাবা নাপা দে ভাই মই কিবা কিবি বকিম তাকে চাবা পাবি যদি জাগা চাম বুলি আহিছে নাচবি মোৰ ভিডিঅ' ভাই আৰু যদি অলপ ভাল পাওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি ভিউজ আহিছে কণ্টিনিউ বঢ়িয়া ভিউজ আহিছে ভাল লাগিছে যিমান ছাবস্ক্ৰাইবাৰ আছে তাতকৈ সিমান অধিকে আহিছে মোৰ কিবা 130 ছাবস্ক্ৰাইবাৰ আছিল এতিয়া বাঢ়িব পাৰে হয়তো তাৰে ওপৰতে ভিডিঅ' আছে 200 মানকৈ আহিছে যদি ডেইলি ব্লগডাল 200কৈ ভিউজ আহে ভাল লাগে দিছোঁ অলপ তাৰপিছত এতিয়া যাব লাগিব দে অলপ দেৰিকৈ যাম আৰু গাইছ এইফালে আহি গ'ল ম'ম' এই ম'ম'কেইটা কালি আনিছিল গাইছ কালি মাহিৰত ঠাণ্ডাত ম'ম' খাই নহ'ল এতিয়া খাওঁ দে গাইছ কালি মাৰিও আছিলোঁ ম'ম' চম' খানাই গা চা ধুই পেলাই ভাত চাত খালোঁ বঢ়িয়াকৈ এতিয়া যাৰ কাৰণে ৰেডি টাইম হৈছে 2:30 বাজিল এতিয়া লাহে লাহে যাই থাকোঁ সৰু ঠাইত থাকালৈকে এখন হৈছে বাণীকুছিৰ আমাৰ ফিল্ড এখন ফিল্ডত এতিয়া আপোনালোকে দেখছি ছাগাল দেখছি অলপ দেৰিকৈ আপা আপি গোটা ভৰ্তি হৈ যাব দে ভাই কি খেলা হয় এতিয়া বম খেলা হয় এতিয়া 2:30 বাজিল নাই এতিয়ালৈ অহা নাই 3 বজাত হৈ যাব চৰ্দি ধুনীয়াৰ ভৰ্তি সৰু দেখছা সিহঁতৰ ঘৰ আহি পেলাই সি এতিয়া ঘুমাই আছে অলপ আগত ফোন মাৰিছিলি আহাৰ কাৰণে ডাকলো উঠ অৱস্থা দেখছে ফেন চেন দে নাই ঠাণ্ডা বোলে মানুহৰে গৰমতে দিনটোৱে আহি ঘুমাই আছে ফেন চেন নেতাকে চাইছোঁ গৰু মৰা দিছে পুৰা যিটো ৰুম আছিল কাইকাক আৰু ইয়াৰ এতিয়া কাইকাকটো বিয়াই বেটব ইয়াৰ একলাই থাকিব এখন ইয়াতে এখন বিচনা আছিল তেতিয়া আগতে ইয়াতে আছিল এতিয়া আৰু একলাই থাকিব লাগিব দে কাইছ ইফালে আহি পেলো ইফালে অহাৰ পিছত দেখিলোঁ সান্দাহৰ খলা যোনে শুনবা আহিব মানে শুনবা আহিলে ইয়াতে টোপলা কৰা আছে বুন্দিয়া কিবা কিবি আছে আৰু ইভাগে গিলাচত চাহ দিব সেইখিনি যোগাৰ কৰি থৈ দিছে আগতীয়াকৈ এতিয়া আহিব আৰু বেছি টাইম নাই 3টামান বজাত আহিব ন 3টা বজাত ব্যস্ত হ'ব আমাৰ সান্দাৰ খলা কাজাল চাজাল পুৰা লগাব লাগিব কিন্তু মই ল'ৰা চৰা দাঙিলে মুখত মাৰি দিম দে কাবাৰ গাইজ দেখছা নাই মোক বিচনাৰ পৰা উঠাই আনি সেইফালে বিচনা চালিলাক মানে 3টা বাজিব আৰু 20 মিনিট আছে মই বোলো অলপ বাগাত দিওঁ আৰাম কৰোঁ নাই সেই কৈ অলপ ফুৰি যাওঁ 3টা বজাত কি ক'ম আৰু দিনটো পুৱাই ঘূৰিলোঁ মানে মই বোলো আৰাম কৰোঁ আৰাম কৰিব নিদিলাকে ইয়াতে যে নদীৰ কাষত আছে কি মজা বতাহ দিছে এতিয়া নদীৰ কাষত এইটো কি দেখা নাই এইটো ছাগাল কোৱানপ নাই ছাগাল তাগাল মৰি আছে ইয়াতে বহিব পাৰি নদীৰ কাষত নাকত থাকে আমাৰ মোটামুটি তাৰ মাস্ক আছে কিহৰ কাৰণে কালি দৰকডাল নহয় মানে ইয়াতে বজিছি দৰকডাল মই পৰা বজি হ'লে উলিয়াই আনি মাৰ দিছো ধুলি তাতে বজো বুলি কোনে জানে গাইছ এখন দলং চাব পাৰে আগতে নাওমান ৰাস্তা হৈছিল এইবাৰ দলং বনাইছি এই মন্ত্ৰী বনা নাই গাঁৱৰ মানুহ মিলি পেলাই দলংখন বনাইছি বহুত কষ্ট হয় নহ'লে গাড়ী চাড়ী হাত এই কুকুৰটো যাছে যা বাবা যা গাইছ চাব পাৰে সান্দাহৰ খলা শুনবা ৰেডি এতিয়া 5টা আপি লাগব 5টা আপি ৰেডি হৈ গৈছে আৰু ইয়াতে জুই চুই দিছি আৰু এইফালে আৰম্ভ কৰিব আমি বোমা মাৰিম দে এইফালে চাব পাৰে ভাজি আছে আৰু এইফালে খুন্দি আছে আপি কেইটাই ভালকে খুন্দি হাঁহি নহয় তাৰপিছত সেইফালে চাব আৰু বৰে দিছে বঢ়িয়াকৈ ভাজি আছে বঢ়িয়া হ'ব কিন্তু গাইছ ভিতৰত তুৰ্কি গৰম লাগে বয়া জুই ধৰিছে না তাতে ভাজি আছে গৰম লাগে সেইকাৰণে ওলাই দিওঁ দে অলপ আৰু দেৰিকৈ যাম ভিতৰত তুৰ্কি কিমান ভাজা আছে কি হৈছে দেখাম আৰু এইভাগে আছে ৰনাক মজা মজা আহি গ'ল চাহ আৰু নাস্তা খাই লওঁ দেই তাতেনো কিমান আৰু ঠাণ্ডা হুণ্ডা চাৰিক অলপ খেলা চাবা আহিলোঁ এইভাগে খেলা চলিছে বাহাত দাউৰি আছে গাইছ কিনো খেলা চাম ইয়াতে কিবা হাত খান যাই পাবা দে একবাৰ মানুহকেইটা যাই পাবা দে খান আৰু কিবা খেলা আছে কি খেলা আছে মই নিজে ধৰিব পৰা নাই দে সেইকাৰণে সান্দহৰ কলত যাওঁ তাতে অলপ কাজাল চাজাল লগাব লাগে যদি লগাও কি বুজিছে গাইছ মই নাপান দে কাজাল চাজাল লগা শেষ চাহ ভাই
মজা লাগাইছি মজা ও টাকান মারা মারা লাগছে এক্সপিরিয়েন্সটো কেনে কাজাল ছি লাগেছি ভাল লাগছি না ও ভাল লাগছে তবে কি মুখখান কাজাল গাছ সবরে তাতে লাগিছে মোটরে লাগা নাই দেখুন বহুত ধান লাগাইছি ওরা নাই দিয়ে অলপ লগাব লাগে এনজয় কৰিব লাগে কি আছে মজা মজা ঠান্ডা হুন্ডা আনিছি দে ভাই আমি ভিডিঅ' বনাইছোঁ দে আমাক দিবা নৰে দিবা নৰে দেখছা না মোক মনে মনে ঘূৰিছে কেনেকে এই ঘূৰিছে পাগলি তুই মনে অলপ কাজ বঢ়িয়াকে তেল লগা লৈছো ৰ কোনে কামত আহে চাওঁ কাল লগা নাই ন পেহীৰ লগা আছে পেহীকনো কি দিম আৰু কাৰোবাক চাওঁ ৰ দিবা লগা তোৰ মুখখন অলপ ল বঢ়িয়া হৈছে লগা হ'লে কেনে এতিয়া লাগে মজাকে থকা হৈ পেলাই ফেৰা লাভলি চাৰা লাভলি ঘূৰি আছিলোঁ এতিয়া দেখছে না কেনে ক'লা কৰি দিছি এনে ক'লা মানুহ তাতে আৰু ইমান ক'লা কৰি দিছি এতিয়া শিলত যদি গালখান পিহি যায় তোৰ নাচব কিজানি তোৰ যাব না মোৰতো নাচে তেল লাগি বড় দিছি কৰিছে তেল। কি দুখ লগা কথা না মুখ কোনে দিবা নৰে কাৰণ তেৰা ভাই জঙ্গিনদার ময়ে বস দেখছি কি খেলা খেলা না যে এতে ঠান্ডা হুন্ডা না যে ইটা তার পাই কিনে মই কৈছো না নাংগে নাংগে এতে খেলা চাও তাতে লাগাবো ইটা তাক দেখছে কলা মুখখান কিনকে লাগে দিছি এনজয় হৈছে কিন্তু তামাম অ ৰাহুলৰ মাক বিয়াত যাবি না যাম ৰবা বিয়া আলো তোৰা তই হাৰাম জাদি তই গাতত পেলাই মোক এৰি গলি তই ঠাণ্ডা ঠাণ্ডা শেষ হ'ল এতিয়া লাষ্ট টাইমত বোমা মাৰিব লাগে ফাৰ্ষ্ট টাইমত আমি যেনেকৈ বোমা মাৰিছিলোঁ এতিয়া লাষ্ট টাইমত মাৰিব লাগিব দে জলো অ তোক বিদ্যা কাজাল দিব লজি মজা লাগছি কাজাল চালা খেলা খেলবা গৈছি ফুটবল খেলে কি ঠাণ্ডা ঠাণ্ডা হৈ গ'ল আৰু মই আহি গ'লোঁ ঘৰত আহি পেলাই এক ফুটনি মাৰিলোঁ 1 ঘণ্টামান বঢ়িয়াকৈ তামাম ঘুন্তি বাই লাগি আছিল ভাগাত থৈছি তাতে যাই পেলাই কৈছোঁ কিবা কিবি কৈছোঁ এইফালে আছে কালাবাদা এতিয়া যাম আমি নমপেন আনপা মই নমপেন দিছিলোঁ আৰু কিবা কিবি দিছে সেইখিনি লওঁ দুটা নমপেনটো নিবা আহিলোঁ কিন্তু নিয়া নহ'ল দে নমপেন দুটা হোৱাই নাই মানে যাত্ৰাতে দিছোঁ দৰ্জিটো বোলে গুৱাহাটীত গৈছিল অলপ কাম আছিল কিবা এতিয়া অহাকালি দিব আৰু ই এটা সদায় বস্তু লয় আজি মেক্সি আৰু কিবা লৈছি আৰু কালি কিবা লৈবি মুঠতে একদিনত কামটো হ'ব নে দে এই বিয়া ভাই বিয়া টাইম লাগবে অলপ বহুত কাপোৰ আছে ওলাই একো এটা থাকে কালি গেঞ্জিটো লৈবি ডাঙৰ গেঞ্জি আৰু সৰু ল'বি গাইনাটো লিখব খালি অঁ লৈবি পাৰে নৰা নহয়